বোৱাৰী ফোনটো লগাই দিয়াচোন ৰাজীৱলৈ মই ফোন এটা কৰোঁ হয় নি ৰাজীৱ মোলৈ আহোঁতে ঔষধ কেইটামান লৈ আনিবিচোন বুঢ়ীজনী খালি আজি এইটো আন কালি সিটো আন খালি সেই সোপাকে কৈ থাকে আমাৰ যেনিবা একো ভৱিষ্যতহে নাই বেলেগকৈ এতিয়া পিছতো যেন অলপো শান্তি নাই মই যেন পাহৰিছিলোঁ বৌ আহিব তেওঁলৈ ফোন এটা কৰিব লাগিছিল হেল্ল' শুনাচোন এই বৌ আহি আছে আমাৰ ঘৰলৈ মাছ মাংস অকণ কি বনাই লৈ আহিবচোন সোনকালে দি পঠাবা দেই পাবহি এতিয়া ঠিকে আছে যোৱা বাৰু কিন্তু বেছি কথা নেপাতিবা গুচি আহিবা হ'ব দে মই এপাক চাই আহিম মই চাহ কৰিছোঁ কিন্তু সোনকালে আহিবা আহি আছোঁ খুৰীদেউ আছেনে কোন আহিল আকৌ এতিয়া বা এইখিনি সময়ত কোনবা আহিল মই আহিলোঁ খুৰীদেউ তুমিহে বহাহি তাকে আপোনাক দেখা নাপাই সুধিলোঁ নীলাক্ষী ক'ত নীলাক্ষী আচলতে আহে ক'লে আপুনি বোলে বেলেগে থাকে নক'বা দিয়া কিনো ক'ম আৰু কিনো হ'ল কওকচোন আপোনাৰ মুখৰ পৰা শুনো এৰা শুনিছা কি ক'বা আৰু বোৱাৰী বুকুত কোনো দিনা সোমাব নোৱাৰিলোঁ ল'ৰাটোৱে সেইদিনাখন মুৰ্গী এটা আনিলে মই ইমান মছলা জাল খাব নোৱাৰোঁ তেওঁক ক'লোঁ বোলো মোলৈ দুটকামান বেলেগে বনাবা তেওঁ কি উঠাইদান মাৰিলে আপোনাৰ কাৰণে বেলেগে বনাব লাগে আমি বেলেগে বনাব লাগে আপোনাৰ যদি আমাৰ লগত খোৱাৰ ইচ্ছা নাই আপুনি বেলেগে খা ইমান মোৰ শুনালে ন কি ক'ম আৰু মইতো বহুত কষ্ট পালোঁ জানানে এইবোৰে আৰু বহুত কথা ঘৰৰ কাম বন মই কৰিব লাগে তেওঁ মাহাজান হৈ খায় এতিয়া কি কৰিম কোৱাচোন উপায় নাই আৰু এনেকৈ আছোঁ আৰু বোৱাৰীক মই ইমান ভাল পাওঁ কিয় জানো বোৱাৰীয়ে আকৌ মোক বেয়া পায় নাজানো পায় তাকে সৰু সৰু কথাতে বোৱাৰীয়ে কাজিয়া লাগি মোক বেলেগ কৰি দিলে তুমিয়ে কোৱাচোন এইটো দিনত জানো মোৰ এইখিনি বয়সত এতিয়া বেলেগে খোৱা দিন আছে জানো মই দিয়ক খুৰীদেউ বৰ বেয়া লাগিছে আপোনাৰ কথা শুনি মই এয়াহে চাবলৈ আহিলোঁ মনটোহে বেয়া লাগিছে আমাৰ নীলাক্ষী এয়া চৰিত্ৰ মই আজিহে গম পাইছোঁ মোৰ যে এক মুহূৰ্ত থাকিব মন যোৱা নাই খুৰীদেউ ঠিক আছে খুৰীদেউ মই যাওঁ থাকিব আপুনি ভালেই বেয়া নাপাবা দেই আপুনিও নাপাব বেয়া মই যাওঁ থাকক ৰ'বা মই চাহকণ নেখাওঁ বুজিছা মা বা কি হৈছে ঘৰত গাটো বেয়া মনটো ভাল লগা নাই মই এতিয়া যাব লাগিব চাহকণ পটকতে হ'ব খাই নালাগে এতিয়া মই এতিয়া যাবই লাগে গাড়ী চাড়ী পাওঁনে নাপাওঁ ঠিক আছে তেনেহ'লে বেয়া চেয়া নাপাবা নেপাওঁ তুমিও বেয়া নাপাবা দেই মই যোৱাজনী চিন্তা কৰিছোঁ ফুৰি কাৰণে তোমাৰ গা ভাল নহয় সেইটো ফোন এটা কৰিবা কৰিম বোৱাৰী মা
মই আমাৰ নীলাক্ষী এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। ময়ো গৈহে তাত গম পাইছোঁ। আমি বুদ্ধি এটা নকৰোঁ কিয়? কি ফোন মাৰি দিছোঁ, আপুনি কথা পাতক। হেল্ল', অঁ নীলাক্ষী, শুনিছানে? মোক আজিকালি বোৱাৰীয়ে ভাল নোপোৱা হৈছে দেখোন। কিয় জানো, মোক ঘৰৰ সকলো কাম কাজ কৰিবলৈ দিয়ে তাই। আৰু নীলাক্ষী কি জানা, মোক যে বেলেগ কৰি দিয়াৰ কথাও ভাবিছে। আজিকালি মোক ভাল ব্যৱহাৰো নকৰে। মই কি কৰোঁ ভাবি পোৱা নাই। শুনিছোঁ ছোৱালী, মই বোৱাৰীক সুধিছিলোঁ, তাই মোক ক'লে যে প্ৰথমতে নিজৰ ছোৱালীজনী ভাল কৰি লওক, তাৰপিছত কৰিম। অঁ এনেকৈ কৈছে নেকি? হ'ব দিয়া নহ'লে। হ'ব বোৱাৰী, হ'ব হ'ব হ'ব, তোমালোক ভালে থাকা, মই সদায় সেইটোৱে কামনা কৰোঁ। মই তোমালোকক ইমান ভাল পাওঁ। হ'ব দিয়া, হ'ব হ'ব হ'ব, মাফ কৰিব মা। হ'ব বোৱাৰী, হ'ব হ'ব। ব'লক মা, এতিয়া আমি সকলোৱে একেলগে থাকিম, ব'লক। হ'ব ব'লা বোৱাৰী।